এখন জীয়া ছবি, এখন উকা কেনভাছ আৰু অলপ নীৰৱতা। এখন উকা কেনভাছ আৰু অলপ নীৰৱতা। কাল ৰাত্ৰিৰ এধাৰ ভেলি শীতৰ সেমেকা বা লাগি বৈ যায় কেনিবাদি বতাহ এচাতি। এখন উকা কেনভাছ, অলপ নীৰৱতা। এখন উকা কেনভাছ, এখন ৰিক্ত হৃদয়। কেনভাছত এয়া ৰং অলপ ছটিয়াই তেওঁৰ মুখত প্ৰশান্তিৰ হাঁহি। ৰংবোৰ যেন বিয়পি পৰিছিল হৃদয়ৰ পৰা হৃদয়লৈ। নীৰৱতা ফালি ওলাই আহিছিল কাৰোবাৰ উচুপনি। ছবিখনে কথা ক'ব খুজিছিল, মৌনতাৰ ভাষা যি বুজিছিল। ছবিখনে কথা ক'ব খুজিছিল। ছবিৰ মাজত লুকাই আছিল পুৰাতন সাধু এটি। এন্ধাৰবোৰৰ মাজত কেনভাছত জিলিকি উঠিছিল কাৰোবাৰ নয়ন এজৰি। কেনভাছখন তিতিছিল, ৰং অলপ ছিটিকি পৰিল। অ'ত ত'ত কেনভাছখন ভিজিল। ৰংবোৰ ক্ৰমশ ধূসৰ হৈ পৰিছিল। জিলিকি উঠিছিল নয়নজুৰিত এপিয়লা ৰূপ, যেন এখন জীয়া ছবি। ছবিখনে কথা ক'ব খুজিছিল। চিত্ৰকৰৰ হাতৰ পৰশত প্ৰাণ পাই উঠা ছবিখনিত সেয়া তেওঁৰ মৃত প্ৰেয়সী, যেন এটা কবিতা। ছবিখনে কথা ক'ব খুজিছিল। মৃত্যুৰ সেঁতেলীৰ পৰা প্ৰাণ পাই উঠি যেন সজীৱ কৰি তুলিছেহি ছবিখনে। মৃত্যুৰ সেঁতেলীৰ পৰা প্ৰাণ পাই উঠি যেন সজীৱ কৰি তুলিছেহি ছবিখনে। চকুৰ আগত স্মৃতি ধুঁৱলি কুঁৱলী, এখন জীয়া ছবি। ধন্যবাদ।